সকল মই আপোনালোকক আজি এটা মানে কেৰাহী কেনেদৰে সাফা কৰে সেই মানে তাৰ এটা টিপছ দিম। সেই টিপছটো সকলোৱে মানে সকলো ঘৰতে বা সকলোৰে ঘৰতে থাকে মানে তেতিয়াহ'লে বলকচোন কি মই আজি আপোনালোকক কেৰাহী সাফা কৰা টিপছ দিওঁ আপোনালোকক দেখাই আছোঁ। বলক তেতিয়াহ'লে এইখন দেখিছেনে মোৰ কেৰাহীখন মই বাৰু অলৰেডি অকণমান সাফা কৰিলোৱেই। তাৰ পাছতে মনত পৰিলে মই অকণমান যেতিয়া মই সদায় তেনেদৰে সাফা কৰোঁ মানে সদায় নহয় আৰু যেতিয়া অকণমান মানে তেলৰ চিকটিটো লাগি যায় তেল চিকটি যিটো আমি মানে তেলৰ চিকটি বুলি কওঁ সেইটোত যেতিয়া লাগি যায় লাগি গ'লে কেৰাহীখন লেতেৰা হৈ যায় সেইবাবে মই চফা কৰিছিলোঁ। তাৰপৰা ঘপককৈ মনত পৰিলে যে ভিডিঅ' এটা বনাওঁচোন সকলোৰে মই যেতিয়া মানে ভাল পাইছোঁ সকলোৰে যাতে উপকৃত হ'ব বুলি মই ভাবিলোঁ। তেতিয়াহ'লে বলকচোন কি লাগে ইয়াৰ বাবে মই এতিয়া অকণমান কেৰাহীখন চাফা কৰিছিলোঁ আকৌ আপোনালোকক অকণমান কৰি পেলাই দেখাই দিছোঁ। এইটো দেখিছেনে অকণমানি ইটা হয়, ইটাৰ টুকুৰা। আপোনালোকে ইটাৰ টুকুৰাটো যদি এনেকৈ মাৰে মানে ভালদৰে মাৰিবলৈ মই এতিয়া এটা হাতে মোবাইল আৰু এটা হাতে ধৰিবলৈ বৰ বেয়া হৈছে। যদি আপোনালোকে এনেকৈ মাৰে বহুত ধুনীয়া চাফা হ'ব। কাৰণ মোৰ কেৰাহীখন অলৰেডি মই চাফা কৰিলোৱে দেখিছে আপোনালোকে ধুনীয়াকৈ তাৰ এনেকৈ মাৰিলে আৰু চিকচিকীয়া হৈ যাব। এইটো ইটাটো লৈ আপোনালোকে এনেদৰে মাৰি থাকিব। এয়া দেখিছে মই এনেদৰে মাৰি আছোঁ। বহুত ধুনীয়াকৈ কেৰাহীখন চফা হৈ যায়। মই সদায় এনেদৰেই মানে ইটা দি পেলাই লেতেৰা হ'লে ইটা দি পেলাই এনেকৈ মাৰি দিওঁ বহুত চফা হৈ যায়। এতিয়া মই এখন ধুই দিম আপোনালোকে চাবচোন। মই সেইকাৰণে এনেকুৱা ইটাৰ টুকুৰা মই মানে পাকঘৰত ৰাখোঁৱেই। আৰু এখন কেৰাহী আছে সেইখনো তেনেকৈ তেল চিকটি লাগিলে মই এনেকৈ মানে অকণমান প্ৰথমতে আপোনালোকে এটা কাম কৰিব চাবোনে অকণমান ধুই ল'ব। চাবোন চাৰ্ফ বা যি ব্যৱহাৰ কৰে আপোনালোকে ধুই ল'ব। ধুই পেলাই যিবিলাক মানে বাচন ধোৱা চাবোনেৰে আপোনালোকে কেৰাহীখন ধুই ল'ব। লোৱাৰ পিছতে এনেকুৱা এটা ইটাৰ টুকুৰাৰে মানে মাজি দিব পূৰা জোৰকৈ অকণমান জোৰ লাগে আৰু অকণমান ঘঁহিব তেতিয়া ধুনীয়াকৈ চিকচিকীয়া হৈ যাব। আৰু আপোনালোকে যদি মানে ভাল পালে তেতিয়াহ'লে কমেণ্টত জনাব। মই এতিয়া এই কেৰাহীখন ধুই পেলাই আপোনালোকৰ লগত দেখুৱাম চাব ৰ'ব। মই ধুই লৈছোঁ কেৰাহীখন। এয়া চাওক আপোনালোকে ধৰিব পাৰিলেনে মই কেৰাহীখন চাফা কৰিলোঁ দেখিছে। যিমান পাৰোঁ সিমানটো কৰিলোঁ আৰু মাৰিলে আৰু ধুনীয়া চিকচিকি একদম নতুনৰ দৰে হৈ পৰিব। আপোনালোকে প্ৰথমতেই মানে বাচন ধোৱা চাবোনেৰে কেৰাহীখন ধুই ল'ব। তাৰপাছত ইটাটো মাৰি দিব। ইটাটো মৰাৰ পাছতো আকৌ আপোনালোকে ধুনীয়াকৈ চফা কৰি চাবোন বা চাৰ্ফেৰে ধুনীয়াকৈ কেৰাহীখন ধুই পেলাব। এয়া দেখিছে ইমান ধুনীয়া হৈ গ'ল। এয়া চাওক আৰু অকণমান ঢাকি থাকে এইবিলাক এয়া হ'ব আৰু কাৰণ এতিয়া ইমান মাৰিব নোৱাৰি হাত বিষাই গ'লগে। এয়া যিমানটো পাৰোঁ চাফা কৰিলোঁ আৰু
আপোনালোকে ট্ৰাই কৰি চাবচোন তেতিয়াহ'লে মোৰ যদি এই ভিডিঅ'টো ভাল পালে আপোনালোকে মোৰ মানে পেজটো ফ'ল' কৰি দিব